হে এভৰিৱান, মই আপোনালোকৰ বাবে এয়া লৈ আহিছোঁ আজি হেয়াৰ স্মুথনিঙৰ এটা ভিডিঅ' য'ত মই আজি ঘৰতে কৰিম, সেইবাবে ভিডিঅ' এটা কৰি আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। আজি পাৰ্লাৰত কৰা নাই, মই সম্পূৰ্ণ ঘৰতে কৰিছোঁ। এতিয়া মই হেয়াৰ ৱাছ কৰি আনিলোঁ, চেম্পু দি ধুনীয়াকৈ মূৰটো ধুৱাই আনিলোঁ। আৰু এইটো ৱালৰ হেয়াৰ ড্ৰায়াৰ দেখিছেনে, এনেকুৱা এইটো ঠাণ্ডা গৰম দুয়োটা বতাহেই পোৱা হয়। এতিয়া মই সম্পূৰ্ণ ঠাণ্ডা বতাহ দি পেলাই মানে 50% ঠাণ্ডা বতাহ আৰু 50% গৰম বতাহ দি ধুনীয়াকৈ চুলিখিনি শুকুৱাই ল'ম। এতিয়া প্ৰথমে হেয়াৰ ৱাছেই কৰিব লাগে। হেয়াৰ ৱাছ মানে চুলিত আমাৰ তেল আদি কিবা লাগি থাকে ন, সেইবিলাক সম্পূৰ্ণকৈ যাব লাগিব। তাৰপিছতে স্মুথনিং কৰিবলৈ ধুনীয়াকৈ চুলিখিনি হৈ যায়। এয়া দেখিছেনে, এতিয়া মই ধুনীয়াকৈ ভাজ কৰি লৈছোঁ, কেইবাটাও ভাগত ভাগ কৰি লৈছোঁ। আৰু এয়া চাওক, মোৰ আইকনিকৰ প্ৰফেশ্যনেল টাইটেনিয়াম চাইনৰ এইডাল ষ্ট্ৰেটনাৰ, এইডাল দি পেলাই মই এতিয়া ষ্ট্ৰেট কৰিম। মানে ষ্ট্ৰেটনিঙৰ মেইন বস্তুৱে হৈছে এডাল ভাল ষ্ট্ৰেটনাৰডালৰ ওপৰতহে আপোনাৰ সম্পূৰ্ণ ষ্ট্ৰেটনিংটোৰ ৰিজাল্ট পোৱা যায়। আৰু এয়া চাওক, মই ষ্ট্ৰেট কৰি ল'লোঁ। ইয়াত ক্ৰীম আদি একো এতিয়ালৈকে মই ব্যৱহাৰ কৰা নাই, অকল খালী চুলিখিনিহে মই ষ্ট্ৰেট কৰি লৈছোঁ। ষ্ট্ৰেট কৰিলে ক্ৰীমখিনি লগাবলৈ সহজ হয়। আৰু এতিয়া মই ল'ৰিয়েলৰ এক্সটেনছো এইটো দেখিছে স্মুথনিং ক্ৰীমটো, ৰেচিষ্টেণ্ট হেয়াৰৰ হয় এইটো এতিয়া মই ব্যৱহাৰ কৰিম। কেনেকৈ ব্যৱহাৰ কৰিম আপোনালোকে চাই যাব, ভিডিঅ'টো অকণমানো স্কিপ নকৰিব, শেষলৈকে চাব। আৰু এয়া দেখিছেনে, মই ধুনীয়াকৈ এতিয়া ক্ৰীমখিনি উলিয়াই লৈছোঁ। প্লেট এখনত অলপকৈহে উলিয়াব লাগে, গোটেইখিনি একেকোবে উলিয়াই দিলে ক্ৰীমখিনি নষ্ট হ'ব পাৰে। সেইবাবে মই এয়া দেখিছেনে কমকৈ উলিয়াই লৈছোঁ আৰু চুলিখিনি এনেদৰে ভাজ কৰি লৈছোঁ। আজি মই অকলেই কৰিছোঁ, তেনেকৈ মোক মানে হেল্প কৰি দিয়া মানুহ নায়েই, আজি ঘৰত কৰিছোঁ, সেয়ে মই অকলেই কৰিবলগীয়া হৈছে। আপোনালোকক ভিডিঅ'টো মানে একদম গোটেইখিনি দেখুৱাব পৰা নাই, অলপকৈহে দেখুৱাইছোঁ। এই অলপকৈ ভাগ কৰি লৈ মই এয়া দেখিছেনে কেনেদৰে লগাইছোঁ। এনেদৰে মানে ক্ৰীমখিনি ধুনীয়াকৈ পূৰা টানি লগাব লাগিব, ফিটকৈ লগাব লাগিব। আৰু কাষ্টমাৰক কৈ থ'ব লাগিব যে তেওঁ মানে ডিঙিটো যাতে বেছিকৈ হিলডুল নকৰে। এয়া দেখিছেনে, এখন ফণী লৈ মই ধুনীয়াকৈ এনেদৰে সমান কৰি দি গৈছোঁ। আৰু এয়া চাওক, মোৰ ক্ৰীম মানে এপ্লাই কৰা হৈ গ'ল। এয়া দেখিছে ন, এতিয়া মই পূৰা 25 মিনিট ধুনীয়াকৈ ক্ৰীমখিনি লাগি থাকিবলৈ দিম। আৰু এয়া মোৰ টাইম হৈ গ'ল। এতিয়া মই চুলিখিনি চেক কৰি ল'ম। এনেদৰে চুলিখিনিৰ মাজৰ পৰা এডাল চুলি উলিয়াই ল'ব লাগিব। উলিয়াই লৈ এয়া চাব মই কেনেদৰে চেক কৰিম। এয়া দেখিছেনে, এডাল লৈ লৈছোঁ। এতিয়া চুলিডাল টানি দিলে যদি স্প্ৰিঙৰ দৰে হৈ পেলাই ধুনীয়াকৈ এছ আকাৰত হৈ যায়, তেতিয়া গম পাব আপোনাৰ হৈ গ'ল। এয়া দেখিছেনে, মোৰ হাতত মেহেন্দি লাগি আছিলে অলপ, সেয়া মই ভালকৈ আপোনালোকে ধৰিব পৰা নাই চাগৈ। কিন্তু চুলিডাল যেতিয়া টানি দিয়া হয়, তেতিয়া এছৰ দৰে এনেকৈ স্প্ৰিঙৰ দৰে দেখিছেনে, ছিগি যোৱা নাই, স্প্ৰিঙৰ দৰে এনেকুৱা কোচ খাই আহিছে, তেতিয়াই গম পোৱা যায় যে হৈ গ'ল। এতিয়া মই হেয়াৰ ৱাছ কৰাই আনিম ধুনীয়াকৈ। মই হেয়াৰ ৱাছ কৰাটো আপোনালোকক দেখুৱাব পৰা নাই, কাৰণ মই আজি ঘৰতে কৰিছোঁ ন, সেইবাবে দেখুৱাবলৈ অকণমান অসুবিধা হৈছে। এয়া মই হেয়াৰ ৱাছ কৰাই আনিলোঁ। এতিয়া মই ধুনীয়াকৈ অলপ মানে 70% ঠাণ্ডা বতাহ দিয়ে মানে শুকুৱাব লাগিব। আৰু বাকী মই অলপ গৰম বতাহ দি পেলাই শুকুৱাম। একদম বহুত বেছি মানে গৰম বতাহ দিব নালাগে, যিমানটো পাৰি মানে ঠাণ্ডা বতাহ দিয়ে শুকুৱাবলৈ চেষ্টা কৰিব লাগে। আৰু এয়া চাওক, মোৰ চুলি মানে শুকোৱা হৈ গ'ল, ড্ৰাই হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ষ্ট্ৰেট কৰি ল'ম, অলপকৈ ষ্ট্ৰেট কৰি ল'ব লাগিব। এতিয়ালৈকে মই একো ষ্ট্ৰেট কৰা নাছিলোঁ, এতিয়া মই কৰিলোঁ। চাওক, আধাটো ছাইড মই কৰিলোঁ, এয়া আপোনালোকক দেখুৱাইছোঁ। এইখিনি আধা মোৰ চুলি কৰা হৈ গ'ল। দেখিছেনে, ইমান ধুনীয়াকৈ হৈ গৈছে। ষ্ট্ৰেটনাৰডালে ষ্ট্ৰেটনাৰডাল সঁচাকৈ বহুত ভাল ষ্ট্ৰেটনাৰ, মানে বহুত ভাল ব্ৰেণ্ডৰ ষ্ট্ৰেটনাৰ ল'ব লাগে, তেতিয়া চুলিখিনি নষ্ট নহয়, শ্বাইনিং আহে। এয়া দেখিছেনে, মোৰ কিমান ধুনীয়াকৈ শ্বাইনিং আহিছে, দেখিছে। ইমানটোকেই ল'ব লাগিব, বহুত বেছি চুলি একেলগে লৈ পেলাই কৰিব নোৱাৰি। অলপকৈ চুলি লৈ বহুত বাৰ কৰিব লাগিব, মানে ধৰক 7 বাৰমান অন্ততঃ এইখিনি চুলিত ষ্ট্ৰেট কৰিব লাগিব। 7 বাৰমান মানে মাৰিবই লাগিব, তেতিয়াহে আপোনাৰ ষ্ট্ৰেটটো হ'ব। আৰু এইটোৱে বহুত বেছি ইম্পৰ্টেণ্ট পাৰ্টছ হয়, স্মুথনিং বা ষ্ট্ৰেটনিং কৰাৰ এইটো এটা একদম মানে বহুত বেছি ইম্পৰ্টেণ্ট পাৰ্ট। আৰু অলপ একদম যিমান কম পাৰি সিমান কম চুলি ল'ব লাগে।
এতিয়া মোৰ গোটেইখিনি চুলি ষ্ট্ৰেট কৰা হৈ গ'ল। এতিয়া ওপৰৰ পৰাই মই আৰু এবাৰ ষ্ট্ৰেট কৰিছোঁ, কাৰণ এতিয়া ভালদৰে ষ্ট্ৰেট কৰিলেহে পাছত ৰিজাল্টটো ভাল আহে। এতিয়া যিমান ধুনীয়াকৈ ষ্ট্ৰেট হ'ব পিছতো সেইটো ৰিজাল্টেই আহিব, গম পাইছেনে? এয়া দেখিছে কিমান ধুনীয়াকৈ ষ্ট্ৰেট হৈ গৈছে, অকণমানো ক'তো ভাঁজ নাই। আৰু শ্বাইনিং দেখিছেনে, চুলি কিমান ধুনীয়া শ্বাইনিং আহিছে। এনেদৰেই হ'ব লাগে। এতিয়া মই নিউট্ৰিলাইজাৰ ব্যৱহাৰ কৰিম, যিটো এক্সটেনছৰ ল'ৰিয়েলৰ এক্সটেনছৰ নিউট্ৰিলাইজাৰ স্মুথনিং ক্ৰীম, সেইটো ব্যৱহাৰ কৰিম। প্ৰথম ক্ৰীমটোৱে আপোনাৰ চুলিৰ বনটো ভাঙি দিয়ে, আৰু এতিয়া মই এতিয়া আমি যিটো মানে ষ্ট্ৰেট কৰিলোঁ সেইটো লক কৰি দিম। এইটো ক্ৰীমৰ কাম সেইটোৱে। এইটো অকণমান সৰহকৈ চুলিলৈ কৰিবও পাৰি, একো নাই, গুৰিত লাগিলেও একো নাই। ইটো ক্ৰীম কিন্তু গুৰিৰ পৰা অলপ আঁতৰত কৰিব লাগে প্ৰথম ক্ৰীমটো এপ্লাই কৰোঁতে। এইটো একো নাই, অলপ গুৰিত লাগিলেও ইয়াৰ কোনো ক্ষতি নাই বাৰু। এয়া মোৰ গোটেই ক্ৰীমটো এপ্লাই কৰা হৈ গ'ল চুলিত। এতিয়া মই 15 পৰা 20 মিনিট মই থাকিবলৈ দিম চুলিত। ইয়াত কোনো চেক কৰিবলগীয়া কথা নাই। আপোনাৰ 15-20 মিনিটৰ পিছত ধুনীয়াকৈ হেয়াৰ ৱাছ কৰাই ল'ব লাগে। হেয়াৰ ৱাছ কৰাই একদম ঠাণ্ডা বতাহ দি ধুনীয়াকৈ 80% ঠাণ্ডা বতাহ দিয়ে শুকুৱাব লাগিব চুলিখিনি পূৰা। আৰু ছেটিংটো একদম ইম্পৰ্টেণ্ট। আৰু ইয়াত দেখিছেনে মোৰ একদম ফাইনেল লুকছটো চাওক, চুলিৰ ফাইনেল লুকটো চাওক কিমান ধুনীয়াকৈ হৈছে, দেখিছেনে শ্বাইনিং কিমান ধুনীয়া আহিছে। এয়া মই হেয়াৰ ৱাছ কৰাই আনি ছেটিং কৰাই ল'লোঁ চুলিখিনি। ঠাণ্ডা বতাহ দিয়ে প্ৰায় শুকুৱাইছোঁ, আৰু অকণমান গৰম বতাহ দিছোঁ, একেবাৰে দিয়া নাই, কিন্তু কোনো ষ্ট্ৰেটনাৰ ব্যৱহাৰ কৰা নাই মই ইয়াত। একদম এয়া ফাইনেল লুক চাওক কিমান ধুনীয়া আহিছে, দেখিছেনে? আজি ভিডিঅ'টো চাই কেনে পালে ক'বলৈ একেবাৰে নাপাহৰিব।